আজি পিলুৰ কাৰণে কন্যা চাব যাম অলপ ঠগা হৈ যাওঁ ৰ বৰ বোলে ধনীয়ে তাহোঁ অলপ ফিটফাট হৈ যাব লাগব মই পিলু অলছা না নাই তই কি হৈ আছো জলদি কৰ তোৰ মূৰ্তি মই গম পাইছো নহয় বস্তু পাতি মাখান ললো এই পিলুৰ পৰা হৈছি না নাই যাওঁ ৰ মই এইবাৰ ল'ৰাটো বা কেনেকুৱা আহে আগৰ ল'ৰাটোৰ কলা কাণে দুটাই আছিল এইবাৰ ল'ৰাটো ভাল হ'লে ভাল আছিল বিয়াখন মই পাতিব পাৰিলো হয় মৰিবৰে বয়স হ'ব এতিয়া লাহেকে পিলু অলছা না নাই জলদি কৰ বয় খান দিব এতিয়া ইমান হাল্লা কৰছা যো কি হৈছে এতিয়া যো ৰেডি মই এ মৰ ন কি হৈছে তোৰ ইয়াতে থাক ঘৰত ঘৰখন চাই থাকবি তই কিয় যাব লাগে মই যাই আছো নহয় দৰকাৰ নাই তই ঘৰখন চাবি শুনদিনাত যদি তিৰি চিৰি আকবাৰ লগত মিলি মাৰি কৰি থাকা পিঠি ফালিম তোৰ এ বল পিলু জলদি বয়সতো মোৰ ইমান হৈছে কিবা হ'ব এইবাৰ বিয়াখন হ'বনে নাইবা আগলৈ ল'ৰাকেইটাতো গ'লে মোৰ তেনেকে পচন্দ কৰিবনে নাইবা এই দুখ নকৰিবিচোন হ'ব পাৰে এইবাৰ আহিবাচোন ল'ৰাটো অহাৰ পিছত কি দেখা যাব এই দুখ নকৰিবি দে আহিব জলদি ক'ত কাম বুঢ়ানো দিব বৰষুণ যাক আহেই নাকি ৰে ভাই ৰমলা ভাই ঘৰটো চিনি পা তুইয়ে দেখোন হয় নেকি দে ধন্যবাদ এই বল পিলু বল শুনিবা আহিছা পিলুৱা পুল এই জোৰে খাই মানে দি গ'লে তই এই বৈহান যাখো বাপ্পা ঐ এই বৈ দেই বৈ যাব আৰু শুনিবা হেৰি হ'ল দে শুনিব আছোঁ মই ৰমলা বাই সম্পত্তিটো আছে এতিয়া আপিটোৰ পৰা ঠগবা আছে নে নাই এই বেটা তোৰ খালি ঠগে লাগে যি একো ঠগ চগ নালগে দে খালি সম্পত্তি লাগে বেলেগৰ ঘৰত ঠগ লাগে অলপ ভালকে ঠগ ভাল লাগছে নে লাগছি দে খাৱাৰ কাৰণে নেকি কি আছে খাওয়া চাও নাই দেই হ'ব পানী দেখো চাহ বনাই আছো পানী দেখো চাহ হোৱাই নাই চাহ লৈ আহিছো কইনাটোৰ নাম কি মাধুৰী ধুৰি না ঠগা না ঠগা হ'ব পাৰে ভাল লাগছি না সোনকালে মাত মস্ত ঠগাছো নে পিলু ভাল লাগছে নে নাই ঠগা ঠগা কি হৈছে তোৰ ইমান ঠগা এ বহা মাইনা বহা অ মাইনা তোমাৰ পিছে নামটো কি মোৰ নাম মাধুৰী বৰ ঠগা নাম হে ধন্যবাদ আৰু কিমান ক্লাছত লাগি বস্তা মই আণ্ডাৰ মেট্ৰিক বা মস্ত পঢ়া দেখোনে কি ঠগা পিলু চা না কি ঠগা চাম তো চাম কি মই এতিয়া ফাইনেলে কৰিব পাৰো আৰু এই ৰ মোৰ পচন্দ লাগিছে মই ল'ৰাটো হয় না দিওঁ। ভালে লাগছে দে চাহটো খাওঁ দিয়ক গল্লা আনা নাই বিস্কুটে আনিছো গল্লা খাব দিয়ক কয় দেউতাই কথা পাতক নেকি দৰা কইনাই খেদি দিম যে ৰমলা বাই দে দোকে আলোচনা কৰবা দিছোন কি হয় যা আপনি কথা দোকে কথা পাতবা দিছোন যা মা এইবাৰ বিয়াখন হয় কৰবি দে ভালকৈ কথা পাতি বুজিও দে তাকে কবি ভালকৈ কথা পাতি তই কিমান বিয়া ভাবি তো ঠিক নাই নে এইবাৰ বিয়াখন হ'ব যা আৰু দূৰত থাকাচোন তুমি আপুনি আগতে কাৰোবাক ভাল পাইছিল নে আগতে মানে কি এতিয়া অৱস্থা মানে লাইনত থৈ দিছো মই পিছে মোক কিয় চাব আহিছে মই চাবা নাই বহে লৈ আহিছে মা আপুনি মোক পচন্দ কৰিছে নে নাই পচন্দ পিছে তুমি অলপ খালা কৰা নেকি কিবা মইতো নাখাওঁ তুমি খোৱা নেকি যোৱা চোৱা খেলা নেকি তুমি মই বেছি একো নহয় মাজে মাজে অলপ এই আমাৰ দাদাই গেলাটো খাই না ৰাতি আনি দিলে ফাৰ্ষ্টে মাৰি দিম গমেই নাপায় দাদাই একো নহয় চলিব চলি যাব পিছে তোমাৰ ঘৰত
এতিয়া কি ক'বা তুমি বিয়াখন হ'ব বুলি ক'বা নে নহ'বা বুলি ক'বা মোৰতো পচন্দ লাগিছে তোমাৰ তুমি বা এতিয়া কি কৰা মই বহুত ভাল পাওঁ তোমাক দেখা ভালো পাওঁ প্ৰথম দেখা পাওঁতে মই ভাল পাই পেলালো তোমাক এটা কাম কৰিম দিয়া মোৰ উত্তৰটো মই ঘৰত ভাবি চিন্তি তোমাক কৈ দিম দিয়া হ'ব না হ'ব মোক সোনকালে জনাবা মই আশাত আছো আজিয়ে জনাই দিম তুমি টেনশ্যন নল'বা পাতিলো ৰ'ব আৰু কথা পাতবা আছে অলপ জানি লওঁ আমাকে দুটাই জানি ল'লে ভাল হ'ব সংসাৰখন জানি গৈছো তোমাক পুৰা ভালকে জানি দিছো মই যিমান জানবা আছে তাতকে বেছিকে জানি দিছো হ'ব নাই নাই মই আপোনাক আৰু অলপমান মানে ভালকে বুজিব বিচাৰোঁ আপোনাক বহুত ভাল লাগিছে হেৰাব মোৰ ভয় লাগে কি বুজিবা আছে আৰু কোৱাচোন কোৱা দেচোন দিয়া বিয়া কথা নিচিনা চব বুজাই দিম আপোনাৰ বডিটো পুৰা চালমান খানৰ নিচিনা লাগে মোৰ ফেভাৰিট এক্টৰ চালমান খান তোমাৰ চকু টকুকে বেমাৰ চেমাৰ আছে নেকি নাই মই ভালকে দেখা পাওঁ সেইকাৰণে তোমাক মই ফিল কৰিছো চালমান খানৰ নিচিনা চালমান খান হ'ব দিয়া চালমান খানক তুমি চালমান খানে পাবা দিয়া নাই তোমাকে লাগে মোক বৌ কি হৈছে বৰণ কিয় মাতি আছা বৌক তুমি বৌ ক'ত যোৱা তুমি তুমি কচু গছত ৰছী লগাই ল'ম ক'ত যোৱা বৌ নিয়া নাকি আহে মোক ইয়াৰ পৰা ক'ত যোৱা ইয়াতে থাকা তুমি যাব নোৱাৰা ইয়াতে থাকা ক'ত যোৱা আহা মই কচু গছত ৰছী লগাই ল'ম বৌ যাওঁ হৈছে বৌ যাওঁ তই কিন্তু আমাৰ কাৰণে আপি নাচাবি দে লাইফত বৌ যাওঁ নালগে নালগে পলা পলা আপোনাক আৰু পইচা দিব